স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ। আপোনালোকে চাই আছে ৰাজু। আজি ৰ'জ ভিডিঅ' নহয়, আজি দুখৰ ব্লগ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। তো গাইছ, ইমান পানী, এইফালে ঘৰত পানী। তো গাইছ, এইটো ৰাস্তা হয়, এইটো মনোজ ভাই আহিছে আমাৰ লগত। ইয়ে ডাউজেং। তো গাইছ, এইফালে ঘৰৰ ফালে পানী গৈছে, ইমান বেছি ধাৰ পানীৰ। এইফালে ঘৰত পানী চাওক, এক ডিগ্ৰীতে পানী। এ দেখো এদিকে, এইটো ৰাস্তা হয়, ডাউজেং যাওয়াৰ ৰাস্তা। ইমান পানী, ইমান বেছি ধাৰ। এইটো ৰাস্তা হয় গাইছ, ৰাস্তা দি পানী। তো গাইছ, ইমান বানপানী চাই লওক। এয়া ৰত্ন হে। বানপানীৰ বিষয়ে অলপ কৈ দিয়ে। বানপানীৰ বিষয়ে কিনো কম ভাই, এয়া দেখিছে এতিয়া কেনেকুৱা বানপানী আহিছে। আগতে নদী আছিল সেইফালে, তাৰপিছত এতিয়া এফালে হৈ গ'ল। হয়তো আজি যদি বৰষুণ দিয়া চান্স হয়, কিন্তু নদীটো এফালে আহিব। এই ঘৰ ওলোৱা মানুহবোৰে পালে হয়তো কোনো গেৰাণ্টি নাই। তাৰপিছত কিমান ডাঙৰ পাথৰ আহিছে এতিয়া বৰষুণত। বানপানী উপায় নহয়, কি কৰিব এতিয়া অকণমান এইখিনি বান্ধাৰ পৰা মানে যাব আৰু এতিয়া খোৱা কৰি হৈ আছে, কি হয় নাজানো আৰু। সিহঁতৰ এইবিলাক বহুত ডাঙৰ ধুনীয়া ৰাস্তা আছিল, ধুনীয়াকৈ পকা ৰাস্তা আছিল, নদীয়ে অকণমান যাই আছে। সেয়া আৰু এইখিনি কাৰণে কিমান সেৱা কৰি দিলে। আগতে ইমান ধুনীয়া নদী আছিল, এইখিনি আহিলে এতিয়া পানী নদীৰ পৰা কেনেকৈ কি হ'ব এতিয়া ভাবি পোৱা নাই আৰু। তো গাইছ, এইবাৰ আমি এইফালে ঘৰৰ দিকে গৈ আছো, বহুত বেছি পানী। পানী চাই লওক গাইছ। কি হৈ গ'ল জাপানৰ কবা আমি যাম বুলি ভাবিছিলোঁ, যাব পৰা নাই। আমি ঘূৰি যাব লাগিব। তো গাইছ, আৰু এইখিনিতো বানপানী, আৰু আগত আপোনালোকক দেখাই আছো বানপানী আগত আৰু বেছি আছে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকক। তো গাইছ, এইখিনি আছিল পথাৰ, আৰু এতিয়া পানী চাওক, গোটাই বালি পৰি গৈছে।